নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি অৰুকা কৈ দিয়া হেপী বিহু বুলি কৈ দিয়া। মেঘালী নহয় ভোগালী। উৰুকাৰ সাজৰ বাবে পুৰা প্ৰস্তুতি চলি আছে। এয়া মাহঁত আছে, সিহঁতি মানে পাচলি কুটি আছে পুৰা। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আমি সকলোৱে ওচৰ চুবুৰীয়া মিলি খানা খাইছোঁ। এয়া দেউতাই ভাজি বনাই আছে পুৰা। ভাত ৰান্ধি হৈ গ'ল, তাৰপিছত দালি চালি বনাইছে আৰু বাকীখিনি মাহঁতে ঠিক কৰি আছে। তো সকলোৱে এসাঁজ খাইছোঁ আৰু মিলিজুলি। পুৰা মাংস এয়া সকলোৱে খাইছে একেলগে। ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি এতিয়া খানা চানা খাই আজৰি হ'লোঁ। কিবা এটা চুৰ কৰিম বুলি ভাবিছিলোঁ। এয়া বৰষুণ দি আছে বাহিৰত, একো চুৰ কৰা নহ'লগৈ আমাৰ। বাই বাই। বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। বাই বাই।